মই দুটা পদ্ধতিৰে জিলাপি কেইখন বনালোঁ। দুইটা পদ্ধতিতে জিলাপি বনাবলৈ বহুত সহজ, লগতে খাবলৈও বহুত ভাল লাগে। আপোনালোকে যেনেকৈ সুবিধা পায় তেনেকৈ বনাব। হাই ফ্ৰেণ্ডছ, ববিতা আছামিজ কাল চেনেললৈ মই ববিতাই আপোনাক সকলোকে স্বাগতম জনাইছোঁ। দুৰ্গা পূজা আহিলে, আজি হৈছে মহাষষ্ঠী। দুৰ্গা পূজা বুলি ক'লে আমাৰ বিশেষকৈ মনত পৰে পূজাৰ জিলাপি কেইটালৈ। সেইবাবে আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ মাটিমাহৰ জিলাপিৰ ৰেচিপিটো চাই ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ব'লক আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। মাটিমাহৰ জিলাপি বনাবলৈ প্ৰথমে মই লৈছোঁ মাটিমাহ। মই ইয়াতে আধা কেজি মাটিমাহ লৈছোঁ। এইখিনি 3 ঘণ্টামান আগতে তিয়াই থৈছিলোঁ। এতিয়া এইখিনি ভালকৈ ধুই লওঁ। মাটিমাহখিনি ভালকৈ ধুই ল'লোঁ। মাটিমাহখিনিৰ পৰা বাকলিখিনি সম্পূৰ্ণকৈ আঁতৰাই দিয়া নাই। মাটিমাহৰ জিলাপি অলপ ক'লা ক'লা হৈ থাকিলেহে ভাল লাগে। এতিয়া মাটিমাহখিনি এটা মিক্সি বাতিত ভৰাই লৈছোঁ। দিছোঁ অকণমান নিমখ। এতিয়া মাটিমাহখিনি এটা ভালকৈ পেষ্ট বনাই ল'ম। গোটেইখিনি মাটিমাহ এনেদৰে পেষ্ট বনাই ল'ম। এতিয়া মাটিমাহৰ পেষ্টখিনি এটা চৰিয়াত উলিয়াই লৈছোঁ। এতিয়া ইয়াত দিছোঁ এখন সৰু চামুচৰ 4/4 এভাগ বেকিং পাউডাৰ। এতিয়া এইখিনি ভালকৈ ফেটি ল'ম। এইখিনি 5 মিনিটমান এনেকৈ একেটা দিশতে ফেটি আছিলোঁ। এইখিনি ফেটি লোৱা হ'ল। এতিয়া এইখিনি অলপ সময়ৰ বাবে ঢাকি থ'ম। প্ৰথমে চাটনিখিনি বনাবলৈ এটা চচ গেছৰ ওপৰত পাতি দিলোঁ। ইয়াতে দিছোঁ এবাটি চেনি। এতিয়া দিছোঁ সেই একেটা বাতিৰে জোখৰ আধা বাটি পানী। এইখিনি ভালকৈ মিলাই দিছোঁ। ফ্লেভাৰৰ বাবে 2টা ইলাচি আৰু এটা লং দিলোঁ। এইখিনি হৈছেনে নাই চাবলৈ চামুচৰ পৰা অলপমান হাতত লৈ 2টা আঙুলি টিপি ধৰিলে এডাল তাৰৰ নিচিনা হ'লে এইখিনি হৈ গ'ল। এতিয়া ইয়াত দিছোঁ এখন সৰু চামুচৰ জোখৰে এচামুচ নেমু ৰস। এতিয়া গেছৰ ষ্টভটো বন্ধ কৰি এইখিনি গেছৰ পৰা নমাই ল'লোঁ। এতিয়া মাটিমাহখিনি আকৌ এবাৰ ভালকৈ ফেটি লৈছোঁ। এতিয়া এটা পাইপিং পেকেট লৈছোঁ। পেকেটটোৰ ভিতৰত মাটিমাহৰ মিশ্ৰণখিনি ভৰাই লৈছোঁ। ফালে টেৱা এখনত তেল দি গেছৰ ওপৰত পাতি থৈছিলোঁ। তেল গৰম হোৱাৰ পিছত এতিয়া এনেদৰে ইয়াত জিলাপি কেইখন ভাজি ল'ম।
জিলাপিখন ভাজি লোৱা হ'ল। এতিয়া জিলাপিখন তেলৰ পৰা নমাই গৰমে গৰমে চেনি চাচনিখিনিত ডুবাই দিলোঁ। এয়া মোৰ প্ৰথম জিলাপিখন বনোৱা হ'ল। এনেদৰে বাকীখিনিও বনাই ল'ম। জিলাপি দুখন ভাজি লোৱা হ'ল। এতিয়া জিলাপি দুখন চাচনি পানীখিনিত ডুবাই ল'ম। যিসকলৰ ওচৰত পাইপিং পেকেট নাই তেওঁলোকে এনেকৈ বটল ল'ব পাৰে। এইটো পানী বটল সকলোৰ ঘৰতে পোৱা যায়। বটলটোৰ সাপৰখনত এটা সৰু ফুটা কৰি লৈছোঁ। এতিয়া মাটিমাহৰ মিশ্ৰণখিনি বটলটোৰ ভিতৰত ভৰাই ল'ম। টেৱাখনৰ গৰম তেলত এনেদৰে মিশ্ৰণখিনি দি আগৰ দৰে জিলাপিকেইখন ভাজি ল'ম।